বনাব নোৱাৰিলে অন্তত প্ৰটেকশ্যনৰ যদি ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে আমাৰ গাঁও অঞ্চল যথেষ্ট ক্ষতি হৈ আছে এইখিনি চৰকাৰক অপমান কৰিছে স্যাৰ জ্ঞান নাই বুলি কৈছে এইটো কেনেকৈ চলিব স্যাৰ জ্ঞান নাই বুলি কৈছে স্যাৰ এইটো নামানো স্যাৰ তেখেতে যি মন যায় তাকে ক'ব কেনেকৈ মানিম স্যাৰ আমি ইমান যিবিলাক মানুহে মোক এটেক কৰি আছে নহয় তেওঁলোকে একচুয়ালি নিজকে নিজে এটেক কৰি আছে গম নোপোৱাকৈ নিজৰ জাতিটোক এটেক কৰি আছে নন বিটিসি नि जाय टेट क्वालिफाइड टीचार्सफोर दं बिथांमोनखौ दिनै साख्रि होनाय एपइन्टमेन्ट लेटार होनाय जादों गटेके बेखौ डिसक्वालिफाइड खालामनानै जोंनाव गोदान रिक्रुटमेन्ट प्रसेसखौ लाबोनांगौ आरो बे रिक्रुटमेन्ट प्रसेसनि गेजेरजों एडभार्टाइजमेन्ट होनानै दिनै जाय बिथांमोना हिन्दी एबा माखासे साबजेक्टआवहाय जोंनाव क्राइटेरिया गैया होननानै बिथांमोना बुंदों बेखौ एडभार्टाइजमेन्टनि गेजेरजों दिनै रिक्रुटमेन्ट बानायफिननांगौ मानो होनब्ला जोंनि बिटिसि ओनसोलाव वेल क्वालिफाइड वेल माने क्राइटेरिया गोनां एजुकेटेड मानसिया दङ बेवहाय जोंहा मानसिनि अभाब गैया गटेके बेखौ एडभार्टाइजमेन्ट खालामनांगौ आरो बेनि गेजेरजों डिमान्ड खालामदों जे जोंहा बेवहाय माखासे गथाला जादों बे गथालानि सायावहाय नायबिजिरनो जोङो मानगोनां चिफ मिनिस्टार बिथांखौहाय सिबिआइ इनक्वायरि खालामनानै होनांगौ होननानै जोङो दिनै बेनि गेजेरजों जों आर'ज दैखांदों आरो बेनि गेजेरजोंनो जोंहा अलरेडि रिसेन्टलि बे जोंहा राइट टु इनफरमेसन RTI खौ अलरेडि होखाबाय RTI नि सायावहाय जोङो बेखौहाय सालिजारि खालामनानै फैबाय थानाय समाव हाइकर्टनि गेजेरजों न्याय मोननो थाखाय जास्टिस मोननो थाखाय नैबे जोंनि क्वालिफाइड टेट टिचार्स बिथांमोननि थाखाय जों खामानि मावलांगोन गतिके जोंनि दिनैनि बे प्रोटेस्ट बे धरना बेयो जाहैबाय गाहायावनो जास्टिस मोननांगौ आरो जों न्याय मोननांगौ आयेनखौहाय खुनु रावबो अफिसार्स सोरबा पलिटिशियान सोरबा पुलिस अफिसार्स सोरबा बुरेक्ट्रेस बिथांमोनाबो लानो हाया जोंहा कन्स्टिटिउसन दं जोंहा संबिधान दङ जोङो आन्डार इन्डियान कन्स्टिटिउसननि गेजेराव वी हैव फ्रीडम्स अफ स्पीच राइट टु वॉइस राइट टु डिफेन्स आवरसेल्फ एन्ड राइट टु गेट जस्टिस गतिके जोङो दिनै बर' माहारि फरायसा आफादा जोङो जास्टिसनि थाखाय जों अलवेज फाइट खालामदों आरो अलवेज फाइट खालामलांगोन जाहाथे दिनैनि इस्युआ जाहाथे इयुन फिउचाराव बेफोरबायदि इनजास्टिसा जोंनि गेजेराव जानो हाया आरो रावबो जोंखौ खालामनो हाया जोंनि राइट्स आरो मोनदांथिखौ भारतनि संबिधाननि गेजेराव जों समायनाय मोननो हायो बेखौ जों गुरैयैनो खावलायहरो সম্পদ এই বিভাগটো সকে আমাৰ অসমৰ যিখিনি জল আছে তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কাম কৰি আছে প্ৰতি বছৰে অসমত বানপানী যথেষ্ট ক্ষতি কৰে যেহেতু বিদ্যাৰ অঞ্চল অসমৰে এটা অংশ উত্তৰ অঞ্চলত আছে বানপানীৰ পৰা আমিও আমাৰ এই অঞ্চলত হাত সাৰি যোৱা নাই কিন্তু এটা পাৰ্থক্য আমি দেখা পাওঁ যে অসমৰ অন্যান্য অঞ্চলত যিটো বানপানী আমাৰ বিটিআৰ অঞ্চলৰ বানপানীৰ কিছু পাৰ্থক্য আছে অসমৰ অন্যান্য ঠাইত বানপানী হ'লে প্ৰায় এসপ্তাহ এমাহ পৰ্যন্ত পানীত ডুবি থাকিব লগা মানুহখিনি ঘৰ বাৰী ডুবি থাকে কিন্তু আমাৰ অঞ্চলত যেহেতু বাম অঞ্চল সেইকাৰণে বানপানী হ'লেও বানপানীত আমাৰ প্ৰায় এঘণ্টা দুঘণ্টা মাত্ৰ পানী ডুব গৈ থাকিব লগা তাৰপিছত শুকাই যায় কিন্তু আমাৰ আটাইতকৈ ক্ষতি কৰে যে নদ নদীবিলাক যেহেতু খৰচতা সেইকাৰণে প্ৰতি বছৰে গতি সলোৱাৰ ফলত আমাৰ খহনীয়া হয় ঘৰ বাৰী খেতি বাতি খহাই নিয়াৰ নষ্ট হয় তাৰ পৰা আমাৰ যথেষ্ট ক্ষতি হয় আমাৰ বিটিআৰ অঞ্চলত মুঠ সংকোচ নদীৰ পৰা 5 নদীলৈকে প্ৰায় 22টামান সৰু ডাঙৰ নদী আছে প্ৰতিটো নদীয়ে প্ৰতি বছৰে ক্ষতি কৰে আমি ভাগ্যৱান বুলি মানিব লাগিব যে এই বছৰ অন্তত আমাৰ বিটিআৰ অঞ্চলত বানপানীৰ প্ৰভাৱ ক্ষতি যথেষ্ট কম হৈছে আমাৰ যোৱা 2022 চনত আটাইতকৈ বেছি ক্ষতি হৈছিল এইবাৰ অলপ কম হৈছে সৰু সৰু বানপানী হৈছে কিন্তু আমি যথেষ্ট ৰেহাই পাইছোঁ বিশেষকৈ আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ বিভাগীয় মন্ত্ৰী ডাঙৰ তেখেতে বিটিআৰ অঞ্চলত তেখেতৰ সময়খিনিত 3টা বছৰত প্ৰায় 200 কোটিতকৈ অধিক ব্যয় বহন কৰি আমাৰ আই নদীত মাথাউৰি নিৰ্মাণ কৰি আছে পাগলা নদীত 4 কিলোমিটাৰ লেফ্ট এণ্ড ৰাইট বেংক মাথাউৰি ইতিমধ্যে নিৰ্মাণ শেষ হৈছে আৰু 4 কিলোমিটাৰ বনাবৰ কাৰণে ফাণ্ড চেংচন হোৱা বুলি আমি গম পাইছোঁ লগতে যোৱা 22 চনত ক্ষতি হোৱা মোৰ সমষ্টিৰ গলন্দী নদীৰ প্ৰায় 4 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ ইতিমধ্যে শেষ হৈছে আৰু লেফ্ট বেংকৰ গলন্দী নদীৰ লেফ্ট বেংকটোত প্ৰায় 4 কিলোমিটাৰ মাথাউৰি বনোৱাৰ উপৰি তাৰ ওপৰতে ৰাস্তা বনাইছে লগতে আমাৰ এই বছৰ ননাই নদীত বিশেষকৈ গৰুৱাঝাৰ অঞ্চলত
নতুনকৈ নিৰ্মাণ কৰা যি মডেল স্কুল বাগান টি গাৰ্ডেন মডেল স্কুল আছে সেইটো খহনীয়াৰ জৰিয়তে নিয়াৰ এটা উপক্ৰম হৈছে সেইখিনি বচাবৰ কাৰণে ইতিমধ্যে তেখেতে ব্যৱস্থা লৈছে আৰু এই গোটেইখিনি ব্যৱস্থা লোৱাৰ কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ আমাৰ এতিয়াও যথেষ্ট কৰিবলগীয়া কাম আছে কাৰণ 22টা নদীৰ প্ৰতিটো নদীয়ে প্ৰতি বছৰে খহনীয়া আৰম্ভ কৰে আমাৰ কৰিবলগীয়া কামৰ ভিতৰত বিশেষকৈ বেকি নদীৰ লেফ্ট বেংক বিশেষকৈ বৰপেটা ৰোডৰ পৰা আৰম্ভ কৰি মানসলৈ যোৱা যিটো ৰাস্তা সেইটো খহনীয়া হৈ আছে সেইখিনি ৰোধ কৰিবৰ কাৰণে যাতে ব্যৱস্থা লয় আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ কাৰণ সেইখিনি ৰাস্তা আজি 3-4 বছৰৰ আগতে খহাইছিলে এতিয়া নিৰ্মাণ কৰি আছে কিন্তু সম্পূৰ্ণ হোৱা নাই ৰাস্তা বনালেও সেইখিনি যদি প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে বনোৱাৰ একো অৰ্থ নাথাকিব আৰু আমাৰ মানস চেংচুৱাৰীৰ পৰ্যটন অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব সেইকাৰণে কথাখিনি যাতে মন কৰে মোৰ অনুৰোধ থাকিল তাৰোপৰি আমাৰ আই নদীত বহু দীঘল তেনেকৈ মাথাউৰি বনাব লাগিছে বিশেষকৈ লেফ্ট বেংক আৰু ৰাইট বেংক দুই চাইডে প্ৰায় 10 কিলোমিটাৰ মাথাউৰি যদি বনায় তেতিয়াহে আমাৰ গাঁও অঞ্চল বাচি থাকিব আৰু সেইখিনি যদি ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে আমাৰ দুয়োপাৰা গাঁও যথেষ্ট ক্ষতি হ'ব তাৰোপৰি মই আকৌ অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ সংকোচ নদী যিটো লেফ্ট বেংক যিটো আছাম পাৰ্ট সেইখিনি ভূটান বৰ্ডাৰ অঞ্চলৰ পৰা আৰম্ভ কৰি আমাৰ ৱেষ্ট বেংগলৰ কানেক্টেড যি ব্ৰিজ তালৈকে যদি আমি লেফ্ট বেংকটো মাথাউৰি বনাব নোৱাৰিলে অন্তত প্ৰটেকশ্যনৰ যদি ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে আমাৰ গাঁও অঞ্চল যথেষ্ট ক্ষতি হৈ আছে আৰু সেইখিনি ব্যৱস্থা যাতে আমাৰ বৰ্তমান বিভাগৰ মন্ত্ৰীৰ ওচৰত অনুৰোধ কৰিছে যে এই ব্যৱস্থাখিনি যাতে লয় ইয়াৰ উপৰি আমাৰ তামোলপুৰ অঞ্চলত মটংগা নদী যথেষ্ট ক্ষতি কৰি আছে তাৰ ওপৰত মটংগা নদী আৰু শুক্লাই নদী আমাৰ শুক্লাই নদীৰ ইউটি ৰোডৰ ব্ৰিজৰ পৰা ডাউন ষ্ট্ৰীমখিনি যথেষ্ট ক্ষতি হৈ আছে সেইখিনি ব্যৱস্থা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে পাৰিলে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়ো চাইডে মাথাউৰি বনাব লাগিছিল আৰু যদি মাথাউৰি নোৱাৰে তথাপিও আমি পৰ্কুপাইন বা অন্যান্য ব্যৱস্থাৰে সেইখিনি গাঁওসমূহ কেনেকৈ বচাব পাৰি এই ব্যৱস্থাখিনি চিন্তা কৰি যাতে কাম কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ ননাই নদীত ইউটি ৰোডৰ ব্ৰিজৰ পৰা তলৰ প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়ো বেংক লেফ্ট এণ্ড ৰাইট বেংক প্ৰটেকশ্যন ব্যৱস্থা কৰিব লাগে কাৰণ যোৱা সময়খিনিত আমাৰ প্ৰায় চিপাজাৰ সমষ্টিলৈকে এই গাঁৱে যথেষ্ট ক্ষতি কৰে এই নদীখনে গাঁওসমূহ ক্ষতি কৰে সেইকাৰণে এই নদীৰ দুয়ো চাইডে যাতে মাথাউৰি নাইবা অন্যান্য ব্যৱস্থা বিকাশসন্মত ব্যৱস্থাৰে যাতে গাঁওখিনি সুৰক্ষিত কৰিবৰ কাৰণে ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ এটা থাকিল যিহেতু জলসম্পদ যথেষ্ট ব্যয়বহুল আৰু ইয়াত কামবিলাক সামান্য টকাৰে ব্যৱস্থা কৰিব পৰা নাযায় সেইকাৰণে আমাক জলসম্পদত যথেষ্ট টকা পইচা দৰকাৰ যথেষ্ট বাজেটৰ দৰকাৰ আৰু এইখিনি বিগত সময়খিনি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে চৰকাৰে যথেষ্ট খৰচ কৰিছে আৰু আমাক ইয়াত যথেষ্ট ফাণ্ডৰ প্ৰয়োজন আছে সেইকাৰণে যিহেতু আমাক বেছি ফাণ্ডৰ প্ৰয়োজন বহুত কৰিব লগা আছে গোটেই অসমৰ নদীখিনি নিয়ন্ত্ৰণ কৰিব পাৰিলে অন্ততঃ আমি বানপানীৰ পৰা সুৰক্ষিত হ'ম ক্ষয় ক্ষতিৰ পৰা আমি সুৰক্ষিত হ'ব পাৰিম আৰু সেইকাৰণে আমাক যথেষ্ট ফাণ্ডৰ ব্যৱস্থা লাগে আৰু সেইকাৰণে আজি বিৰোধী দলে যি প্ৰৱৰ্তন প্ৰস্তাৱ আনিছে তাক বিৰোধিতা কৰিছোঁ আৰু আমাক যথেষ্ট ফাণ্ড লাগে সেইকাৰণে অতিৰিক্ত মঞ্জুৰি বিচৰা আমাৰ মন্ত্ৰী মহোদয়ে যিটো অতিৰিক্ত মঞ্জুৰি বিচাৰিছে তাক মই সমৰ্থন কৰিছোঁ আৰু বিৰোধীয়ে যিটো কৰ্তন প্ৰস্তাৱ তাৰ বিৰুদ্ধে মই মোৰ প্ৰস্তাৱ ৰাখি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ